চাওক যেতিয়া তেখেত আহিছিলে আমি যেতিয়া হিষ্ট্ৰীটো ল'লোঁ তেখেত ডিব্ৰুগড়ৰে এখন কোনোবা ৰিচৰ্টত আছিলে তাত থাকোঁতে বোলে ৰাতিপুৱা তেখেতে নিজে লগৰজনক কৈছিলে যে গাটো মোৰ অলপ আজি ভাল লগা নাই অলপ চেলাইন টেলাইন মানে নিজৰ তেখেতৰ ভাৰ্চনটো কৈছোঁ চেলাইন টেলাইন দিব লাগিব বুলি ক'লে সেইটো টাইমতে তেওঁলোকে হস্পিটেললৈ আনিবলৈ ৰেডি কৰি থাকোঁতে আমাৰ মেডিকেলৰ ভাষাত যিটো কয় এপিলেপ্টিক ফিট মানে মিগি বেমাৰী বুলি যিটো কয় তেনেকুৱা ফিট এটা আহিলে তেখেতৰ আৰু লগালগ তেখেতে তাতে ঢলি পৰিলে তাৰপিছত তেওঁলোকৰ সতীৰ্থকেইজনে ইয়ালৈ লৈ আনিলে অনাৰ পিছত আমি যিখিনি প্ৰাইমেৰী ট্ৰিটমেণ্ট গোটেইখিনি ব্লাড প্ৰেছাৰ চুগাৰ সেইখিনি বস্তু আমি চোৱাৰ পিছত গম পালোঁ তাৰপিছত আমি যে এইটো সঁচাকৈ এটা এপিলেপ্টিক ফিট আহিছিলে গতিকে আমি যিটো আমাৰ মেডিকেলৰ পৰা দিব লাগে এণ্টি এপিলেপ্টিক ড্ৰাগছ সেইটো আমি লোডিং ড'জ এটা দিলোঁ দিয়াৰ পিছত দেখিছোঁ এতিয়া আমাৰ ইয়াত থকা তেখেতৰ 1 hour মান হৈ গ'ল মিনিমাম এতিয়া তেখেতে কথা চথা পাতিছে আৰু জিভা চিভা দেখাইছে নিজৰ নাম চাম কৈছে আৰু তেখেতে কৈছে ভোকো লাগিছে অলপ দেৰি পিছত মই কিবা এটা খাম তেনেকৈ কৈছে এতিয়া তেখেত কনচিয়াছে খালি লিটিল বিট অলপ ড্ৰাউজিনেছ এটা আছে হয় তেখেতে বোলে কালি তেনেকুৱা বাথৰুমত পিছল খাই পৰিলে বুলি কৈছে কালি গধূলি তাতে ষ্টিচিং কৰিলে বুলি শুনিছোঁ মেডিকেল কলেজৰ ডক্টৰে গৈ পেলাই কৰিলে তেখেতক ইনচিষ্ট কৰিছিলে যে আপুনি ভৰ্তি হৈ যাওক তেখেতে কিন্তু মানে ৰিফিউজ কৰিলে কিন্তু আমি আজি চিটি স্কেন চব কৰিলোঁ চিটি স্কেন একচুৱেলি নৰ্মেল আছে আৰু ইচিজিও একো তেনেকুৱা হাৰ্টৰ একো প্ৰব্লেম পোৱা নাই তেনেকুৱা আৰু অলপ নিউট্ৰিশ্যনৰ প্ৰব্লেম আছে খোৱা বোৱা অলপ ভালকৈ কৰা নাই সেইটো কাৰণে অলপ কেয়াৰ দিব লাগিব নিউট্ৰিশ্যন পাৰ্টটো আৰু এতিয়া আমি যিহেতু ব্লাড ৰিপৰ্টখিনি অলপ পিছতে আহি আছে তাৰপিছত আমি বাকীখিনি কথা আমি গম পাম এনেই বাকী হেড ইঞ্জুৰি তেনেকুৱা একো পোৱা নাই পৰিছিলে বুলি ৰখে এতিয়া আমি চেলাইন দি আছোঁ চেলাইন দিয়াৰ পিছত অলপ তেখেত ডিহাইড্ৰেশ্যনত হৈ আছিলে খোৱা বোৱা কৰা নাই অলপ বমিও কৰিছিলে বুলি কৈছে এতিয়া চিলাইটো মেডিকেলৰ সেইটোতো বাহিৰত কৰিছে আমি তাত খোলা নাই 3-4টামান পৰিছিলে স্কেল্পত বেক চাইড অফ দি স্কেল্পত পৰিছিলে তেনেকুৱা নাই বডিত আকৌ তেনেকুৱা ইঞ্জুৰি একো নাই তেখেত সদ্যহত সামগ্ৰিকভাৱে এতিয়াতো তেনেকুৱা একো হেৰি আমি দেখা নাই ডেঞ্জাৰ মানে একো তেনেকুৱা হেৰি দেখা নাই বিপদ এতিয়াতো ভাল ৰেছপন্সেই কৰিছে দৰৱৰ প্ৰতি গতিকে চাওঁচোন কি হয় ব্লাডৰ ৰিপৰ্টখিনি অলপ পিছত আহিব তাৰপিছত আমি গম পাম এতিয়া তেখেতটো ডেফিনেটলি থাকিব লাগিব অবজাৰ্ভেশ্যন থাকিবই লাগিব কাৰণ এনেকুৱা ফিট আকৌ আপোনাৰ গেৰেণ্টি নাই আকৌ আহি যাব পাৰে গতিকে আমাৰ অবজাৰ্ভেশ্যন মিনিমাম 24 hours আইচিউত থ'বই লাগিব যদি যিবিলাক ফিট চিট অহা নাই খোৱা বোৱা কৰিছে তেনেহ'লে আমি লাহেকৈ ৰুমলৈ চিফ্ট কৰি দিব পাৰিম